নমস্কাৰ মই স্বপ্নাই পুনৰবাৰ আপোনাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছে। আজি মই ভাবিলোঁ যে মোৰ অকণমান ছালৰ যতন লওঁ, আপোনালোককো দেখুৱাওঁ মইনো কিদৰে যতন লওঁ। আৰু আজি যিটো ছালৰ যতন ল'বলৈ গৈ আছোঁ সেইটো একেবাৰে ঘৰুৱাভাৱে মই ল'ব গৈ আছোঁ, কাৰণ সকলোৰে ঘৰতে এই গোটেইকেইটা বস্তু থাকেই। ব'লকচোন তেনেহ'লে আজি মই কেনেদৰে ছালৰ যতন লৈছোঁ আপোনালোকক দেখুৱাওঁ। এয়া তাৰ বাবে মই লৈছোঁ এচামুচ বেচন সকলোৰে ঘৰতে থাকেই নহয় জানো। আৰু বেচনে আমাৰ ছালখনক বহুত বেছি মইশ্চাৰাইজ কৰাৰ লগতে উজ্বলাই ৰাখে। তাৰপিছতে মই লৈছোঁ একেবাৰে অকণমান হালধি গুড়ি। কিন্তু এই হালধি গুড়ি যদি আপোনালোকৰ ঘৰুৱা হয়, ঘৰৰ যিটো হালধি কৰা হয় তাত শুকুৱাই গুড়ি কৰি যিটো হালধি হয় সেইটো বহুত বেছি ভাল। কিন্তু আজি পিছে মোৰ হাতত সেই হালধি নাই, মই বজাৰত পোৱা হালধিয়ে ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে মই ব্যৱহাৰ কৰিছোঁ 1 চামুচ এল'ভেৰা জেল। কিন্তু এই এল'ভেৰা মই একেবাৰে যিটো ঘৰৰ ফ্ৰেছ এল'ভেৰা মই সেয়া ব্যৱহাৰ কৰিছোঁ। কিন্তু এই এল'ভেৰা জেলটো ব্যৱহাৰ কৰাৰ আগত আপোনালোকে সেই যি এল'ভেৰা ঠাৰি সেইডাল ছিঙি আনি অলপ সময় অকণমান কাটি এনেদৰে এটা বাচনত ৰাখি দিব, কিয়নো তাৰ পৰা এই দেখিছেনে যিটো হালধীয়া এটা ৰস ওলাইছে সেইটো স্কিনৰ কাৰণে কিন্তু খুব বেছি বেয়া। সেই হালধীয়া ৰসখিনি ওলাই যোৱাৰ পিছতহে সেইডাল ভালদৰে ধুই আপোনালোকে তাৰ পৰা যিটো জেল ওলায় তেতিয়াহে ব্যৱহাৰ কৰিব। এয়া মই তাৰ পৰা লৈছোঁ 1 চামুচ এল'ভেৰা জেল। আৰু যদি আপোনালোকৰ ঘৰত তেনেকুৱা এল'ভেৰা নাথাকে তেনেহ'লে আপোনালোকে বজাৰত যিটো এল'ভেৰা জেল কিনিবলৈ পায় সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া তাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ 2 চামুচ কেঁচা গাখীৰ। তাৰপিছতে মই ব্যৱহাৰ কৰিছোঁ অকণমান গোলাপ জল, একদম আধা চামুচ। এয়া মই গোলাপ জল ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে মই ব্যৱহাৰ কৰিছোঁ অকণমান বেছি ঘি, কিন্তু ঘিটো অপশ্যনেল হয়। মোৰ স্কিনখন ড্ৰাই সেইকাৰণে মই ঘি ব্যৱহাৰ কৰিছোঁ। যদি স্কিনখন ড্ৰাই হয় তেনেহ'লে ব্যৱহাৰ কৰিব, যদি নহয় তেনেহ'লে ব্যৱহাৰ নকৰিলেও হ'ব। এই গোটেই সামগ্ৰীখিনি ভালদৰে মিক্স কৰি ল'ব যাতে গোটেইখিনি মিহলি হৈ যায়। এই ধৰণে মিক্স কৰি ল'ব। এয়া মোৰ গোটেইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল আৰু এইখিনি এতিয়া মই মোৰ স্কিনত ব্যৱহাৰ কৰিম। এতিয়া এই ধৰণে আপোনালোকে গোটেই মিশ্ৰণখিনি মুখত লাহে লাহেকৈ লগাব আৰু ভালদৰে মাছাজ কৰিব। তেতিয়া আপোনালোকৰ স্কিনৰ ব্ৰাইট হ'ব, লগতে স্মুথ হ'ব। এতিয়া মোৰ সম্পূৰ্ণভাৱে লগাই হৈ গ'ল আৰু এতিয়া এইখিনি মই 10 পৰা 15 মিনিটমান সময় ৰাখি দিম। যদি আপোনালোকৰ সময় কম থাকে তেনেহ'লে 10 মিনিটমান ৰাখিব, আৰু যদি অকণমান সময় আছে তেনেহ'লে 15 মিনিটমান সময় ৰাখি দিব। এতিয়া এয়া মোৰ ধোৱা মেলা হৈ গ'ল। স্কিনখন এয়া দেখিছেনে কিমান ধুনীয়াকৈ এটা জিলিকনি আহিছে। এনেদৰে আপোনালোকৰ স্কিনতো এসপ্তাহ ব্যৱহাৰ কৰিব কণ্টিনিউ, তেতিয়া আপোনালোকে 100% মোৰ বিশ্বাস আপোনালোকে ইয়াৰ ৰিজাল্ট পাবই। আৰু এতিয়া এয়া দেখিছেনে মোৰ স্কিনখন এটা জিলিকনি আহিছে। এতিয়া হৈ গ'ল মোৰ ছালৰ যতন লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিব। আৰু আপোনালোকৰ বাবে এটা সৰু অনুৰোধ, মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই এতিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ সোনকালে পায়। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। নমস্কাৰ।